স্টাডি আসাম চেনেলটোত পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সৈতে ভিডিঅ'টো আগবঢ়াই লৈ যাম। যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পায় তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি পেলাই লগত থাকিব। আহক আমি পলম নকৰাকৈ আজি ভিডিঅ'টো মূল বিষয়বস্তু লৈ যাওঁ। আজি আলোচনা কৰিবলগীয়া বিষয়সমূহৰ মাজত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ পেলাই আমি ভিডিঅ'টো আগবঢ়াব গৈ আছোঁ। যে প্ৰথমটো প্ৰশ্ন হৈছে যিটো আহিছিলে APSC প্ৰিলিমছ 2011 আহিছিলে যে কি হৈছে ইয়াৰলিষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ দ্যাট অফ দ্য অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো কি হ'ব? পাল না বৰ্মন না নাৰকা না শালস্তম্ভ? ইয়াৰ মাজে শুদ্ধ উত্তৰটো হ'ব কি হ'ব? বৰ্মন ডাইনেষ্টি। কি আছিল? বৰ্মন ডাইনেষ্টি। এই বৰ্মন ডাইনেষ্টিও কি হৈছিলে ৪ৰ্থ শতিকাত কি হৈছিলে প্ৰতিষ্ঠা পাইছিলে। 4th centuryত কি হৈছিলে অসমত প্ৰতিষ্ঠা পোৱা এখন ঐতিহাসিক বংশ আছিলে। ইয়াৰ নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনত দিয়া আছে দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰাছ। কেইটা এৰাছ কি হৈছে বিভক্ত কৰা হৈছে? যে অসমৰ ইতিহাসক কি হৈছে কেইটা ভাগত বিভক্ত কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 এৰাৰ্ছ। কি হ'ব? 4 এৰাৰ্ছ। আমি 4টা যুগত বিভক্ত কৰিব পাৰোঁ। লগত কি আছিলে 4th centuryত অসমত কি হৈছিলে 4th century কিমান 4th centuryত কি আছিলে আমাৰ একজন গুৰুত্বপূৰ্ণ এক বংশ যি বংশই কি হৈছিলে অসমৰ ঐতিহাসিক বংশ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছিলে আৰু এই বংশটোৰ নাম আছিলে বৰ্মন ডাইনেষ্টি। এই বৰ্মন ডাইনেষ্টি কি হৈছিলে পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে যে প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ। ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ। এতিয়া আমি এই প্ৰাগজ্যোতিষপুৰ শব্দটোৰ লগতে আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰাগ শব্দটো কি আছিলে পূব দিশত। প্ৰাগ শব্দটোৰ জৰিয়তে পূব, জ্যোতিষ মানে কি আছে জ্যোতিষশাস্ত্ৰৰ কেন্দ্ৰ, আৰু পূৰ শব্দটোৰ জৰিয়তে নগৰ শব্দটো কি যে বুজোৱা হয়। এইখিনি আমি কেইবাবাৰো আমি কুৱেশ্যনত PBS ইয়াৰ কুৱেশ্যনত আমি দেখা পাইছোঁ। নেক্সট কুৱেশ্যনটো হৈছে যে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম আছিল কি হ'ব? মহিৰাংগ দানৱ। কি হ'ব? মহিৰাংগ দানৱ আছিল। এই মহিৰাংগ দানৱ আছিল অসমৰ প্ৰথমজন ৰজা। নেক্সট কুৱেশ্যনটো হৈছে মহিৰাংগ দানৱ বংশৰ নাম কি আছিল? মহিৰাংগ যে প্ৰতিষ্ঠা কৰিছিলে দানৱ বংশই, এই দানৱ বংশটো কি আছিলে এইটো কি কোৱা হৈছিলে দানৱ বংশই বুলি কোৱা হৈছিল। কি আছিলে যিহেতু তেওঁ কি আছিল নিজে এজন দানৱ আছিলে আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল দানৱ ডাইনেষ্টি। নেক্সট কুৱেশ্যনটো হৈছে কোন সংস্কৃত শব্দৰ পৰা কি হৈছে মৈৰাং শব্দৰ উদ্ভৱ হৈছে? কোন সংস্কৃত শব্দৰ পৰা? মৈৰাং সংস্কৃত শব্দৰ পৰা কি হৈছে এই মহিৰাং শব্দটো কি হৈছে উৎপত্তি হৈছিলে। আকৌ এই মৈৰাং নামৰ এখন পৰ্বত আছে গুৱাহাটীত যি কি হৈছে এই মহিৰাংগৰ লগত সম্পৰ্ক। নেক্সট কুৱেশ্যনটো কি হৈছে দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ঘটকাসুৰ। কি আছিল? ঘটকাসুৰ। আৰু এইখিনিৰ উপৰিও আমি কি হৈছে এইখিনি বিষয়ৰ ওপৰত আমি এটা কণ্টেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ এটা আলোচনা আমি আগবঢ়াইছোঁ। এইটো চেনেলতে ভিডিঅ'খিনি পাব যদি বিচাৰে। তাত গৈ পেলাই আপোনালোকে যিমান আছে অসমৰ ৪ৰ্থ শতিকা আগৰ পৰা 1200 শতিকালৈকে আমি গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি কণ্টেণ্টৰ সৈতে আগবঢ়াইছোঁ। যদি আপোনালোকে কণ্টেণ্টৰ সৈতে বিচাৰে তেনেহ'লে সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। এতিয়া আহক নেক্সট কুৱেশ্যনটো যে ঘটকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰ। কি হৈছে? নৰকাসুৰ হত্যা কৰিছিলে আৰু তেওঁ হত্যা কৰি পেলাই কি হৈছিলে তেওঁ ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। কি বংশ? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে যে ঘটকাসুৰৰ শেষ শাসক আছিল। কাৰ শাসক আছিল? কিৰাতসকলৰ শাসক আছিল। কি হ'ব? কিৰাতসকলৰ শাসক আছিল। নেক্সট কুৱেশ্যনটো চাওঁ আমি। কি আছে ৰামায়ণৰ মতে কি আছে কাৰ মতে? ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? প্ৰাগজ্যোতিষপুৰ। কি হ'ব? প্ৰাগজ্যোতিষপুৰ। যি প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথমজন ৰজা আছিলে আমাৰ মহিৰাংগ দানৱ। নেক্সট কুৱেশ্যনটো হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। কোনে কৰিছিলে? ভগদত্ত কৰিছিল। ইয়াৰ প্ৰধান কাৰণ আছিলে তেওঁ জানিছিলে যে কি আছে আমাৰ কৌৰৱৰ পক্ষত কিয় যুদ্ধ কৰিব লাগিছিলে তেওঁৰ এজন কন্যা আছিলে। সেই কন্যাৰ নাম কি আছিলে? ভানুমতী। আৰু ভানুমতীক যিহেতু কৌৰৱৰ পক্ষৰ যি দুৰ্যোধনৰ লগত বিবাহ দিয়া হৈছিল ইয়াৰ কাৰণে হৈছে কৌৰৱৰ পক্ষ হৈ পেলাই তেওঁ যুদ্ধ কৰিবলগীয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভগদত্ত কোন আছিল? এই ভগদত্ত আছিল চন অফ কামৰূপ কিং নৰক। তেওঁ কি আছিল? নৰকাসুৰৰ কি আছিল? পুতেক আছিল। নেক্সট কুৱেশ্যনটো হৈছে ঘটোৎকচ কোন আছিল? ঘটোৎকচ আছিল চন অফ ভীম, মানে ভীমেৰ পুতেক আছিল কি এই ঘটোৎকচ। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণ কোনে প্ৰতিহত কৰিছিলে? অসমত যেতিয়া কি মুছলমানসকলে প্ৰথমবাৰৰ বাবে কি হৈছিলে আক্ৰমণ চলাইছিলে তেতিয়া তাক প্ৰতিহত কৰিছিলে ৰজা পৃথ্বীয়ে কি হৈছিলে প্ৰতিহত কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ৰজা কোন আছিল? আমি সকলোৱে গম পাওঁ
কি হ'ব চুকাফা। চুকাফা আছিল অসমৰ প্ৰথম ৰজা, যি কি কৰিছিলে অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। লগতে তেওঁ 1228 চনত, কিমান চনত 1228 চনত কি হৈছিলে অসমত আহি উপস্থিত হয়। আৰু 1253 চনত কি হৈছে চৰাইদেউত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তেওঁ 13 বছৰ সময় লৈ কি হৈছিলে তেওঁ পাটকাই পৰ্বত পাৰ হৈ পেলাই অসমত প্ৰৱেশ কৰিছিল। এইকেইটা বিষয়বস্তু আমি মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনটো আমি চাওঁ যে কোচ ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ। কোন আছিল কোচ ৰজাসকলৰ মাজত আমি যাৰ নাম আমি গুৱাহাটী কেন্দ্ৰিক কেইবাটাও বিষয়ৰ লগত তেওঁৰ কথাটো আমি গম পাওঁ। কি হ'ব নৰনাৰায়ণ। যে কোচ ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ নৰনাৰায়ণ। ইয়াৰ লগত নেক্সট কুৱেশ্যনটো হৈছে আজিলৈ কিমানেই আছিলে। যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি পেলাই মোৰ লগত থাকিব বুলি আশা থাকিল।